হাই গাইজ, কি খবৰ? আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। মানে এয়া গা পা ধুই ওলালোঁ, ফুৰি আহোঁ এপাক। ফুৰি নহয় মানে ওচৰতে বাৰ্থডে এটা আছে, তাতে বোলো অকণমান কাম চাম কৰি সহায় কৰি দিওঁ। ব'লক তাত দেখাই আছোঁ। এইটো আমাৰ বাৰ্থডে বয়, হেপী বাৰ্থডে। থেংক ইউ কোৱা আকৌ। এয়া কাম কৰি আছে, এয়া আইতাকে বাপেকে কাম কৰি আছে। আৰু দেখাই আছোঁ ব'লক। এয়া ইয়াতে মানে খোৱা বোৱাবিলাক দিব আৰু গৈ আছোঁ ব'লক। এয়া খানা বনাই আছে, এয়া মাছ এয়া বনাই আছে। বোকা দিয়ে যাওঁ, এয়া কাটি মেলি এয়া এজনে আমাৰ খুৰা হয়। খুৰাই কিন্তু চব মাংসবোৰ খুৰাই কাটিছে। এয়া চব মাংসৰ পেটুখিনি এয়া জ্বলা ভাজি বনাব, জ্বলা ভাজি। এয়া কাম কৰিম বুলি যে কৈছিলোঁ যে কাম কৰিছোঁ। গাজৰ কাটি আছোঁ, তাৰপিছত কি কাটিম? আলু। গাজৰ কাটিম, তাৰপিছত আলু কাটিম। তাৰপৰা ঘৰলৈ যামগৈ, একেবাৰে খাব ফাইনেলি চব্জি তব্জি কাটি আহি গ'লোঁ। ঘৰলৈ যাওঁ এতিয়া, কাম চাম কৰি আকৌ পিছত খানা খাবলৈ আহিম। হাই ফ্ৰেণ্ডছ। এয়া আমাৰ খুৰাহঁতৰ পৰিয়ালৰ আৰু ৰিলেশ্যন ন। যাওঁ দেই ৰোৱা। তাৰপৰা এতিয়া ঘৰ গৈ আছোঁ। আহাম চাই থাকিব আপোনালোকে দিনটো কি কি কৰি থাকোঁ। দিনটোনো কি কৰি থাকিম আৰু, কামেই কৰি থাকিব লাগিব। এয়া আমাৰ নামঘৰ বিবিজান বৰনাম। ঘৰ পাই গ'লো এতিয়া। ঘৰলৈ আহি আপোনালোক কি কৰিছা? মোবাইল চাই আছা? ঘৰলৈ আহি এতিয়া ভাত কেইটামান খাই লওঁ। ভাত চাত নোখোৱাই গৈছিলোঁ, দেৰি হ'ল যে অকণমান। দেৰি হ'লে আৰু ওচৰ চুবুৰীয়া ভাল নালাগে ন, মানে অকণমান এতিয়া খাই লওঁ। আৰু আৰু যে দেওবাৰ ৰাতিপুৱা একো খাই নগ'লে সোনকালে যাব লাগে। তাৰপৰা আকৌ দুপৰীয়াও কিমান দেৰিত খাই ঠিকান নাই। ফোনটো যদি কৰি লওঁ তেতিয়া মানে তেতিয়া গম এনেই ধৰক কামৰ মাজত পাহৰি থাকে যে ভাত ভোক লাগি থাকিলেও ধৰক এনেকুৱা খাবলৈ মন নোযোৱা নিচিনা। সেইকাৰণে ফোন এটা কৰি দিলে তেওঁ মনত থাকিব আৰু ভাবিব যে মোক খোৱা নাই, সেইটো কাৰণে ফোন এটা কৰিলোঁ। ফোনটো কৰাৰ পিছতে মই ভাত খাম। চাই থাককচোন ৰ'ব এই যে চাই আছে এই ব্লগটো মোৰ চেনেলত কেনেকুৱা কৰিব পাৰোঁ, কেনেকুৱা নাই, ইমান চাগে ভাল নহ'ব। তথাপিতো চাবচোন বাৰু আপোনালোকে কি হয়। ভাত পানী খাই হৈ গ'ল, ভাত খালোঁ। খাই এতিয়া কামকেইটা কৰি লওঁ। আজি বাৰু বনাবলগীয়া নাই, মানে দুপৰীয়া বহুতখিনি বনাব লাগে। মানুহজনে মানে যেনেকৈ তেনেকৈ বনাই দিলে নাখায়, সেইকাৰণে বনাব লাগে। তাৰপৰা আজি মানে দুপৰীয়া ভাত খাবলৈ নাখায় যে, সেইটো কাৰণে আজি নবনাওঁ। আমি ছোৱালী দুজনীয়ে মইহে বাৰ্থডেলৈ যামেই যেতিয়া তাতে খাই দিমগৈ আৰু। এতিয়া এনেই বনাই নাথাকোঁ। এতিয়া কাম বন কৰি মেলি বাচন চাচন ধুওঁ, তাৰপৰা কাপোৰ চাপোৰখিনি সোমোৱাই তাৰপৰা আৰু ওলাওঁ আৰু এতিয়া বাৰ্থডেলৈ যাবলৈ ওলাই লওঁ। চুলিখিনি ওপৰলৈ বান্ধি আছোঁ, ওপৰলৈ বান্ধি ল'লোঁ। এয়া বাৰ্থডেলৈ আহি আছোঁ, এয়া পেহাও আহি আছে। কেক কাটিবৰ কাৰণে অপেক্ষা কৰি আছে মিচিঙে। মিচিং এফালে চা, তোৰ মুখৰ আগত লৈ বাৰু ই কেনেকৈ ৰখি থাকে চাচোন। খুৰাকলৈ ৰখি আছে কেক কাটিবলৈ, এতিয়ালৈকে আধা ঘণ্টা হৈ গ'লে আহিয়ে পোৱাহি নাই। চাওকচোন এয়া মানুহ কিমান ৰখি আছে। এয়া মাকে ভিডিঅ' পঠাই আছে, এই কাৰণে ৰ'লে 15 মিনিট। চাই পেলাইতো সেয়া এখন কেকটো মুখৰ আগত লৈ খাম খাম বুলি ভাবি থাকি Happy birthday to you. Happy birthday.
birthday, Loikoji. Happy birthday to you. আমাৰ এইফালে এনেকৈ খায় কেক খাবলৈ নাপায় যে বহুত দিনৰ মূৰত পায় নাই এয়া মিছা কৈছো বুলি ভাবিছিলে চবেই একে ষ্টাইলতে দেখিছে খাইছে দেখিছে নাই এয়া খাবলৈ মাতিলে আহিছো এয়া এয়া আমি খাবলৈ বহিলো কি কি আছে ভাত দালি শুকান চব্জি বাদাম পাপড় বা জ্বলা ভাজি বেঙেনা দিয়া আৰু এয়া খাই দেখা দিয়া ঘৰ আহি পাই কাপোৰ চাপোৰ চেঞ্জ কৰি এয়া আহি কিবা কিবি বিচাৰি এয়া আহিছিলহে যাবলৈ ওলালে মোলৈ কিবা এটা লৈ আহিবা দেই এয়া দোকান আহি পাই গ'লোহি শুনো ব'লা বাবুলা পুৰা হিচাপত লাগি আছে এয়া আমাৰ আইতা নাই অ' আজি আমাৰ দোকানত এয়া কি লাগে এই না বনোৱা আকৌ অঁ পিটিকাটোৱে বনাইছে এয়া খোৱা মানুহ বিয়ান কিবা এটা খোৱা আকৌ তোমালোকে খাই থকা দে যাওঁ বাই বাই এয়া মানুহজন পাই গ'লহি ফুচকা আছে এয়া ফুচকা এটা খুৱাই দিয়ে বোলে দেই মই জানোৱে নোখোৱাই বুলি তথাপিতো এনেই মুখখন মেলি দিছিলোঁ আৰু নোখোৱালে লোভতে মাছো আনিলে মাংস আনিলে এতিয়া মাংসটো বনাওঁ এয়া মাংস বনাবলৈ ভাত হৈ গ'ল এয়া লোকেল মুৰ্গী আলু জিৰা ধনিয়া জালুক নিমখ হালধি এয়া কেৰাহীত তেল দি দিলোঁ এতিয়া বনাম চাই থাকোঁ এতিয়া পিঁয়াজখিনি দি দিম তেলটো অকণমান বেছি দি দিম পিঁয়াজখিনি ৰঙা হোৱালৈকে ভাজি থাকিম পিঁয়াজটো ভজা হৈ গ'ল এয়া দেখিছে নহয় ৰঙা পৰি গ'ল এতিয়া ইয়াত দি দিম অকণমান চেনি অকণমান বেছি নহয় অকণমান তাৰপৰা লৰাই দিলোঁ তাৰপৰা দি দিম এয়া পিচি থোৱা জিৰা ধনিয়া জালুক জিৰা ধনিয়া জালুক দি দিলোঁ হৈ গ'ল এতিয়া ইয়াত দি দিম মাংসটো গেছটো অকণমান কমাই দিছোঁ
দিলোঁ অলপ এয়া পানী গৰম কৰি থৈছিলোঁ পানী উতলা পানী এয়া দি দিলোঁ লোকেল মুৰ্গী মাংস আৰু আমাৰ এয়া আমাৰ অকণমানিয়ে খাব এতিয়া এয়া মাম ইমান অকণমান বাঢ়িলে যে অঁ এই বেছি নাখায় সেইকাৰণে এইকেইটা বাঢ়িছে বেছি আৰু ডাঙৰজনী এয়া এতিয়া ভাত পানী হৈ গ'ল ভাত বনাই ধুনীয়াকৈ মুখ চুখ ধুই আহিলোঁ তাৰপৰা এতিয়া ভাত বাৰু ছোৱালীজনীয়ে খালে আমাৰ দুটালৈ ভাত বৰ মানুহজনাও নহ'লে ভাত চাত বাঢ়ি মেলি ভাত মাৰিলোৱে বাৰু খাই লওঁ এতিয়া খাই মেলি শুওঁগৈ আৰু আকৌ কাইলৈ বনাম ভিডিঅ' এতিয়া যদি আজি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব সেইটোৱে আৰু এতিয়া গুড নাইট